হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰ এটা নতুন ভিডিঅ'লৈ আকৌ সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব হা। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ঢকুৱাখানাতে আছোঁ বৰ্তমান। এয়া খুৰাহঁতৰ ঘৰত আছোঁ। আৰু ছোৱালীয়ে পূৰা ঢোল বজাত ব্যস্ত আৰু মা টোপনি ধৰিছে, শুই আছে। এইফালে লেংটি পেংটি হৈ আছে দেই। তাৰ পৰা মই আপোনালোকক দেখুৱাম আহোমৰ মানে কেনেকুৱা নীতি নিয়মবিলাক দেই, চাই থাকক। এইফালে সাজ, এই ভাত মানে কিবা সাজৰ সকাম কৰিছে, তাৰে অকণমান দৃশ্য মানে থৈ দিছোঁ আৰু ইমান নাজানো ন নীতি নিয়ম। আৰু পেহীহঁতেও চাদৰ মেখেলাবিলাক আহোম মানে ষ্টাইলত পিন্ধিছে। এইফালে সকাম বুলি কয় আৰু মানে বছৰেকীয়া বুলি কয়। সি আমাৰ পেহী ৰৈ আছে ধুনীয়াকৈ একদম। এয়া বৰ্তা হয়। বৰ্তাই ধুনীয়াকৈ কৈছে মই খাই দেখুৱাওঁ, তই ভিডিঅ' কৰ বুলি কৈছে। ধুনীয়া লাগিছে দেই। কৈছে পাপাক দেখুৱাই দিবলৈ কৈছে। আৰু এইফালে আমি আহিলোঁ ফুৰিবলৈ, বৰমা এজনী ঘৰলৈ আহিলোঁ। আৰু মায়ে আমাৰ ছোৱালী একদম গৈ আছে, পেহীয়ে পিছত ফোনত কথা পাতি পাতি আহি আছে। আৰু মইনো ইমান ধুনীয়া দৃশ্যটো কেমেৰাত বন্দী কৰি নাৰাখোঁ কেনেকৈ, ইমান ধুনীয়া লাগিছে। আৰু এইফালে আমাৰ টিকলি এজনী টিক টিক টিককৈ দৌৰি দৌৰি গৈ আছে দেই। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে ন জেগাডোখৰ। আৰু এইফালে চব পলু মানে চুমনি বুলি কয়, চুমনি হয় এইবিলাক চব মুগা পলু চুমনি। আৰু গছো আছে, মুগা গছজোপা মোক পেহীক কৈছিলোঁ দেখুৱাবলৈ, কিন্তু পেহীয়ে পাহৰি থাকিলে নেকি, না ময়ো পাহৰি থাকিলোঁ। আৰু আহি আছোঁ ধুনীয়াকৈ একদম। কেনেকুৱা লাগিছে বাৰু? মোক ধুনীয়া লাগিছে নে? পামগৈ আৰু কেমেৰাত এনেকৈ বন্দী কৰি থ'লে কিবা এটাই ভাল লাগে ন, পিছত কেতিয়াবা চাম বুলি ক'লেও চাব পাৰি। সেইবাবে বোলো ধুনীয়াকৈ কেমেৰাটোতে বন্দী কৰি থওঁ। আৰু আমি পৰহিলৈ যামগৈ। আজিয়ে যোৱা কথা আছিলে কিন্তু নগ'লোঁ, সেইবাবে পৰহিলৈ যামগৈ। আৰু এয়া ফুৰি মেলি ধুনীয়াকৈ গাঁৱতো বিহু মানে গাঁৱতো বিহু আছে, বিহু চাবগৈ লাগিব ন। বিহু নাপামেই নহ'লে চাবলৈ, অকণমানহে বিহু পালোঁ আৰু এয়া আহি পাই গ'লোঁ বুবুহঁতৰ, কিন্তু পায়ে দেখিছোঁ তাঁত লগাই থৈছে, চাদৰ লগাইছে বোলে 9খন। তাকে পেহীয়ে অকণমান লাগি থাকিব বুলি কৈছে। আমাৰ টিকলিও একদম টিক টিককৈ এয়া প্ৰথম দেখিছেতো কেনেকৈ তাঁত লগাই কি লগাই, ধুনীয়াকৈ চাই আছে। আৰু এয়া হেৰি কৰি আছে, বাতি কৰি আছে। আৰু এইফালে পেহীয়ে কৈছে মই মুগা কাপোৰ লগাই থৈছোঁ, তোক যদি লাগে তই কবি। ইয়াত ধুনীয়াকৈ মানে খুলি দেখুৱাইছে আৰু মুগা কাপোৰ বৈ আছে দেই। ইয়াত আমাৰ খুব কিন্তু তাঁতশাল বয় আকৌ। আৰু আজিকালিতো তাঁতবিলাকে নাজানে, আৰু আজি নকৰেই ন, চব অকল কিনা। আৰু এয়া আমি যাবলৈ ওলাইছোঁ। আৰু পেহীয়ে কৈছে আৰু কেইদিনমান থাক। মই বোলো নোৱাৰোঁ, মোৰ বহুত কাম আছে ন, মিটিঙো থাকে। আৰু এইবাৰ মই ঘৰলৈ যোৱাই নাই, মানুহজনৰ ঘৰলৈ ফুৰিবলৈকে আহিলোঁ। আৰু এয়া নবৌয়ে আমাক ঘিলামৰা শিঙীয়া বুলি কয়, শিঙীয়াত থৈ আহিবগৈ। ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। আৰু এয়া বৌয়ে স্কুটি উলিয়াই আনিছে আৰু আমাক থ'বগৈ মানে। ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই। এয়া গাড়ীত উঠি এয়া হ'ল গোগামুখ দেই। বাই বাই গাইজ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব।